নমস্কাৰ মই পূজা চুটিয়াই মোৰ তৰালি লাইভ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ এইকেইদিন আমাৰ ইয়াত ফুটবল খেল হৈ আছে বুলি মই আগৰ ব্লগটোত কৈছিলোঁ। 10 তাৰিখে ফাইনেল আছে, সেই ফাইনেলৰ কাৰণে দায়িত্ব দিলে এটা নৃত্য শিকাবলৈ বুলি। আৰু এতিয়া আমাৰ গাঁৱৰে যেতিয়া খেল পাতিছে সেইকাৰণে চাৰিওফালৰ পৰা যিমান পাৰোঁ ছোৱালী গোটালোঁ আৰু সৰু সৰু ছোৱালী, বেছি ডাঙৰ ছোৱালী নহয়, তেওঁলোকক লৈ মই এটা নৃত্য উলিয়াইছোঁ। আৰু সেই ছোৱালীখিনি ইমানেই আগ্ৰহী, তেওঁলোকে ৰাতিপুৱাই পায়হি। মই 10টা বজাত টাইম দিলে তেওঁলোকে 9টা বজাতে পায়হি। সেই গতিকে আজিও তেওঁলোকে শিকি আছে তাত, আৰু মই এতিয়া যামহে। আপোনালোকক মই দেখুৱাম কেনেকৈ তেওঁলোকে শিকি আছে। আৰু গোটেই ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফাইনেলৰ দিনা মইতো মোৰ ব্লগ থাকিবই, সেইদিনাখন আপোনালোকে ফাইনেল ডান্সটো দেখিবলৈ পাব। আজি মই অলপহে আপোনালোকক দেখুৱাম, আৰু আজি গোটেই দিনটোৰ এটা স্পেচিয়েল আছে কিবা এটা, তো সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু ছোৱালীখিনিয়ে মোৰ কাৰণে কিবা এটা বোলে আনিছে, তো গতিকে আপোনালোকে চাই থাককচোন। মোৰ কাৰণেনো কি আনিছে মই আপোনালোকক দেখুৱাম। আৰু মই এতিয়া যাওঁ তেওঁলোকৰ ওচৰলৈ। কিমান ধুনীয়া লাগিছে পৰিৱেশটো। এয়া হৈছে আমাৰ ক্লাব, আৰু এয়া হৈছে গেটখন এতিয়ালৈকে ভালদৰে বনোৱা নাই। ইয়াত লিখা আছে জাপিসজীয়া সম্বন্ধ সংঘৰ সৌজন্যত প্ৰয়াত হেমকান্ত কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। আৰু ফাইনেলখন আছে 10 তাৰিখে, তাৰ বাবে ছোৱালীবিলাকে প্ৰেক্টিছ কৰি আছে। মই আপোনালোকক দেখাম। এয়া আমাৰ ইয়াত বনাই আছে 10 তাৰিখৰ কাৰণে। আৰু আজি খেল নাই, কাইলৈ আছে ছেমি ফাইনেল, আৰু পৰহিলেও আছে ছেমি ফাইনেল। তাৰপিছত এয়া হৈছে আমাৰ ক্লাবত প্ৰেক্টিছ চলি আছে। এতিয়া অলপ ব্ৰেক টাইম দিছোঁ। কিছুমানে টিফিন আনিছে, কিছুমানে টিফিন অনা নাই। টিফিন অনাবিলাকক ফিল্ডতে খাবলৈ দিছোঁ। এইয়া টিফিন আনিছে। টিফিন খাইছা? তলত বহি ল'ব লাগিছিলে, লেতেৰা নেকি? বহি লোৱা ভালকৈ। সেয়া আমাৰ ছোৱালীখিনিয়ে টিফিন আনিছে, খাইছে। আৰু আজি আমি কিবা খাম ন, তাৰপাছত নক'বা দে কি খাম। পাছত আমি চবকে দেখুৱাম কি খাম। বহুত ৰ'দ। মই এতিয়া ঘৰলৈ আকৌ আহিছোঁ। মই যে কৈছিলোঁ আপোনালোকক যে আমাৰ কিবাকিবি স্পেচিয়েল বস্তু আছে বুলি, ছোৱালীখিনিয়ে লৈ আহিছে। আৰু মোৰ কাৰণে আনিছে বোলে, কাৰণ মই খাই ভাল পাওঁ। আপোনালোকক দেখুৱাম শেষলৈকে। আৰু এতিয়া মই ঘৰলৈ আহি আছোঁ সঁজুলিবিলাক নিবলৈ, যিহেতু খাবলৈ লৈছোঁ যেতিয়া, আৰু লগততো লাগিব কিবাকিবি। ঘৰলৈ আহিছোঁ, তাৰপিছত মই দেখুৱাম আকৌ। এইয়া লৈ গৈছোঁ। আৰু ওচৰৰ দুজনী মানে কিবাকিবি আনিছে বাচন বৰ্তন। মই এইকেইটাকে লৈ গৈছোঁ। জলকীয়া আছে, নিমখ আছে। এতিয়া মই গৈ আছোঁ। হৈছে জিৰণি লৈছে সিহঁতি। হেল্ল', হাই বল্লো। ভিডিঅ' ৱাও, লভ ছেভ। হেল্ল' বল্লো, চব চবকে দেখাই দিছোঁ তো। হেল্ল' কৈ দে আকৌ। অঁ, চবেই কৈ দিছে। কটাই লৈ হেল্ল' কৈ দে আৰু। এতিয়া গম পাইছে আমি কি খাম ন। ৱাও, আমি মানে আজি কি খাম? আমি আজি টেঙা খাম। এইবাৰ প্ৰথম টেঙা খাম এইটো, ৰাবাব টেঙা। কোনে আনিছে? মোৰ কাৰণে টেঙা কোনে আনিছে? ঢেৰ হৈ গ'ল টেঙা। গোলকৈ বহি লোৱা। এই চকী নালাগে, ফিল্ডত থাকিলে আৰু চকী কিহৰ? চবে তলত বহিম। আৰু কলপাত আমাৰ ঘৰৰ পৰা আনিব লাগিব। ৰাবাব টেঙা নে ৰবাব টেঙা? আমাৰ ভুল হৈছিলে, আমি কৈছিলোঁ কি ৰাবাব টেঙা কৈছিলোঁ। হজমোলা খাই নকোৱা। সেয়া কলপাত লৈ আহিছে চুনুকাই। কলপাত কেইখন কাটি অলপ সময়ৰ বাবে ৰ'দত দিয়া হৈছে। ৰবাব টেঙা এনেকৈ কাটিব লাগে, তেতিয়া আৰু এইটো বস্তুটো টেঙাটো এৰাবলৈ ভাল হয়, আৰু তিতা নহয়, হয় নাই? বাকীকেইজনী গৈছে হাত ধুবলৈ, টেঙা বোলে গুচাব সিহঁতি। হাত ধুই আহিছে। ৰবাব টেঙা খাই ভাল লাগে নেকি? কাৰো ভাল লাগে ৰবাব টেঙা? চবৰে ভাল লাগে। মোৰ টেঙা খাই ভাল লাগে, যিকোনো টেঙা।
আগতে যে আমি যে এনেকৈ কৰোঁ এইটো কোনফালে কি কোনফালে গ'লে মানে বিয়া হ'ব নেকি মই চাওঁ দেই মই চাওঁ কোনফালে এইফালে ক'লে এনেকৈ কোনোবাই গুচাব পাৰে ধুনীয়া এইটো ফুলদানি কৰিব পাৰি একদম লাভ জলকীয়া নোখোৱাকেইজনী দি লৈছোঁ দেই আগতীয়াকৈ আৰু 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 কোনে নাখায় ৰদালি নাখায় জলকীয়া তো এতিয়া আমি এইখিনি জলকীয়া দিম জলকীয়া জলকীয়া পুৰিব দেই খাই পুৰা খাইছে টেঙা খাই কেনেকুৱা লাগিছে মস্তি ন বাইদেউ আপোনাক খাই কেনেকুৱা লাগিছে মিঠা ন আমি চাফা কৰিব আমি বহাতে যোৱা আমি কিনে কৰিম একেবাৰে শেষত জুলখিনি খাই ভাল লাগে ন লাগি আছে বহুত খালোঁ এইটো গামলাত খালোঁ মই হাত পুৰিছে জলকীয়া দাঁত টেঙাইছে আমি খাই মেলি আজৰি আৰু ন এতিয়া এইখিনি কোনে চাফা কৰিব বাহনী সেই পেহাহঁতৰ পৰা লৈ আনগৈ যা নহ'লে চাফা নকৰিলে কাইলৈ ফুটবল খেল আছে গালি খাম আৰু আমি য'তে লেতেৰা কৰোঁ সেইডোখৰ জেগা চাফা কৰি থ'ব লাগে আৰু আমি পৰাপক্ষত লেতেৰা কৰিব নালাগে তো আমি এতিয়া এইখিনি চাফা কৰিম দেই আমাৰ পোৱালিও হাঁহিছে ভাগৰ লাগিছে আমি চবেই চাফা কৰি দিলোঁ ইমান ধুনীয়া লাগিছে এতিয়া চবফালে জ্বলাই দিলোঁ আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই